এতিয়া আমি বাকী থকা উদাহৰণকেইটা পঢ়ি চাম। প্ৰথমটো শব্দ দিয়া হৈছে স্থাপত্য। হৰ্থস্থত আকাৰে স্থা, প দন্ত্য ত য়কাৰে ত্য, স্থাপত্য। ইয়াৰ পিছৰটো শব্দ হৈছে গ্ৰন্থাগাৰ। গৰে গ্ৰ, নথয়ান্থত আকাৰ, গতাকাৰে গা, ৰ গ্ৰন্থাগাৰ। ইয়াত নথয়ান্থ এই যুক্তাক্ষৰটো লগ হৈ আছে। স্থলচৰ। হৰ্থস্থ ল প্ৰথম চ ৰ, স্থলচৰ। ইয়াত হৰ্থস্থ এইটো যুক্তাক্ষৰ লগ লাগিছে। ইয়াৰ পিছত দিয়া শব্দটো হৈছে উত্থাপন। হৰ্ষ ও তথ্য তাত আকাৰ, প দন্ত্য ন, উত্থাপন। ইয়াত তথ্য এই যুক্তাক্ষৰটো লগ হৈ আছে। অষ্টাচল। অ হৰ্ষস্থত আকাৰ, প্ৰথম চ ল, অষ্টাচল। ইয়াত হৰ্ষস্থ এইটো যুক্তাক্ষৰ লগ লাগিছে। ইয়াৰ পিছৰ শব্দটো হৈছে অনুতপ্ত। অনুতপ্ত শব্দটোত পয়তয়াপ্ত এই যুক্তাক্ষৰটো লগ হৈ আছে। অ দন্ত্য নত হৰ্ষ উকাৰে নু, ত পয়তয়াপ্ত, অনুতপ্ত। দন্ত্য দত একাৰে দে, তালব্য শ, ভ কয়তয়াক্ত, দেশভক্ত। এই দেশভক্ত শব্দটোত ক যোগ দন্ত্য ত কয়তয়াক্ত এই যুক্তাক্ষৰটো লগ হৈ আছে। ইয়াৰ পাছৰ শব্দটো হৈছে অন্তৰীপ। অ দন্ত্য নয়তয়ান্ত, ৰ দীৰ্ঘইকাৰ, প অন্তৰীপ। ইয়াত দন্ত্য নয়তয়ান্ত এই যুক্তাক্ষৰটো লগ হৈ আছে। একেবাৰে শেষৰ শব্দটো দিয়া হৈছে চাবা অৱস্থান। অ ৱাব্য হৰ্থস্থ তাত আকাৰ, দন্ত্য ন, অৱস্থান। এই অৱস্থান শব্দটোত হৰ্থস্থ এই যুক্তাক্ষৰটো লগ হৈ আছে। এতিয়া আহাচোন আমি এই শব্দকেইটা আকৌ এবাৰ পঢ়ি চাওঁ। স্থাপত্য, গ্ৰন্থাগাৰ, স্থলচৰ, উত্থাপন, অষ্টাচল, অনুতপ্ত, দেশভক্ত, অন্তৰীপ, অৱস্থান।